ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে মৰম জনাই মই আজি তোমালোকলৈ ব্যাকৰণৰ এটা নতুন পাঠ লিংগ সম্পৰ্কে আগবঢ়াইছোঁ। আমি এইটো পাঠত লিংগ বিষয়ে আলোচনা কৰিম। লিংগ হৈছে যি পদৰ দ্বাৰা মতা মাইকী অথবা স্ত্ৰী পুৰুষৰ পাৰ্থক্যৰ বোধ জন্মে। সংস্কৃত বা হিন্দী ভাষাৰ দৰে ব্যাকৰণ সিদ্ধ লিংগ অসমীয়া ভাষাত নাই। সংস্কৃত ভাষাত অপ্ৰাণীবাচক শব্দটো লিংগ নিৰূপক শব্দ পোৱা যায়, যেনে সমুদ্ৰ, অনল, ক্ৰোধ আদি পুলিংগ বুলি ধৰা হয়। আকৌ নম্ৰ, ভাষা, আশা, নদী আদি শব্দবোৰ স্ত্ৰীলিংগ। কিন্তু অসমীয়া ভাষাত এনেবোৰ শব্দক ক্লীবলিংগ বুলি ধৰা হয়। তাৰপিছত লিংগৰ শ্ৰেণীবিভাগ। লিংগ ভেদ অনুসৰি অসমীয়া ভাষাত তিনিটা লিংগ ভাগ কৰা হৈছে: পুৰুষবাচক শব্দৰ বাবে পুলিংগ, স্ত্ৰীবাচক শব্দৰ বাবে স্ত্ৰীলিংগ, অপ্ৰাণীবাচক শব্দৰ বাবে ক্লীবলিংগ। ক্লীবলিংগ প্ৰকৃততে পুৰুষবাচক বা স্ত্ৰীবাচক শব্দ আৰোপ কৰিব নোৱাৰা। যিবিলাক শব্দ স্ত্ৰীবাচক শব্দ বা পুৰুষবাচক শব্দ বুলি ক'ব নোৱাৰি, এইবিলাক শব্দক কি বুলি কোৱা হয়? ক্লীবলিংগ বুলি কোৱা হয়। এই তিনি প্ৰকাৰৰ লিংগৰ উপৰিও অসমীয়া ভাষাত উভয়লিংগ বুলিও এক শ্ৰেণীৰ শব্দ বাছনি কৰা হয়। সেই শব্দবোৰৰ আগত বা পাছত নিৰ্দিষ্টবাচক প্ৰত্যয় জন, জনা, জনী, তো আদি যোগ কৰি পুলিংগ আৰু স্ত্ৰীলিংগলৈ ৰূপান্তৰ কৰা হয়, যেনে মানুহ, গৰু, হাতী আদি। এতিয়া পুলিংগ মানুহটো, স্ত্ৰীলিংগত মানুহজনী। পুলিংগ এটা হাতী, স্ত্ৰীলিংগ এজনী হাতী। গৰুটো, পুলিংগ গৰুটো, স্ত্ৰীলিংগ গৰুজনী। এতিয়া আমাৰ অসমীয়াত কেনেকৈ লিংগ নিৰূপণ কৰা হয়? অসমীয়াত লিংগ নিৰূপণ কি কৰা হয়? দুটা নিয়ম আছে কৰা। সেই নিয়মকেইটা হৈছে: 1 নম্বৰ, বেলেগ শব্দ প্ৰয়োগ কৰি লিংগ নিৰূপণ কৰা হয়, আৰু কেতিয়াবা কি কৰা হয়? প্ৰত্যয় যোগ দি, প্ৰত্যয় যোগত অসমীয়া স্ত্ৰী প্ৰত্যয় সধা হয়। এইটো হৈছে অসমীয়া ভাষাৰ বিশেষত্ব। শব্দ প্ৰয়োগৰ ক্ষেত্ৰত কেনেধৰণে লিংগ নিৰূপণ কৰে চোৱাচোন। 1 নম্বৰতে, পৃথক শব্দ প্ৰয়োগ কৰি অসমীয়া ভাষাত ব্যৱহৃত সংস্কৃত মূলজ আৰু দেশীয় শব্দত, সংস্কৃত মূলজ মানে সংস্কৃত ভাষাৰ পৰা অহা শব্দ, আৰু দেশীয় শব্দত লিংগ নিৰূপণ কৰা হয়। যেনে পুলিংগ, স্ত্ৰীলিংগ, পুত্ৰ, পুতেক পুলিংগ, স্ত্ৰীলিংগত কি হয়? কন্যা, জীয়েক। পুলিংগত ককা, আতা, স্ত্ৰীলিংগ আইতা, আবু। পুলিংগ গোসাঁই, স্ত্ৰীলিংগ আইচু, তাৱৈ, আমৈ। এনেকৈ অসমীয়া সম্বন্ধবাচক শব্দৰ লিংগ নিৰূপণ কৰা হয়। অন্যান্য শব্দটো এনেদৰে পুলিংগ, স্ত্ৰীলিংগ কৰা হয়। যেনে কোৱা, কাউৰী, দঁতাল, মখনা, স্ত্ৰীলিংগ মাখুন্দী, বোন্দা, জাই, গোলাম, বান্দী, দমৰা, চেউৰী, ঘঁৰিয়াল, স্ত্ৰীলিংগ আকৌ জলগুই। 2 নম্বৰ হৈছে নিয়ম, দুটামান স্ত্ৰীবাচক শব্দৰ একাধিক পুলিংগ শব্দ আছে। যেনে ভনী, ভনী বুলি ক'লে স্ত্ৰীলিংগ, আমি পুলিংগ কেইবাটাও পাব পাৰোঁ। জোঁৱাইও হয়, ককাইও হয়, ভাইও হয়। তেনেকৈ যিটো জোঁৱাইও হ'ব, পুত্ৰ হ'ব, পু হ'ব ইত্যাদি, এই আটাইকেইটা লিখিব পাৰোঁ। আমি ভনী বুলি ক'লে জোঁৱাইও লিখিব পাৰোঁ পুলিংগ, বা ককাইও লিখিব পাৰোঁ, ভাইও লিখিব পাৰোঁ। এটা শব্দৰ কেইবাটাও পুলিংগ থাকে। কিছুমান শব্দ আকৌ হ্ৰস্বইকাৰান্ত শব্দবিলাক দীৰ্ঘইকাৰান্ত কৰি পেলাই লিংগভেদ কৰা হয়। যেনে পুলিংগ
ৰান্ধনি হস্যইকাৰ পুলিংগ হয়, কিন্তু দীৰ্ঘইকাৰ দিলে ৰান্ধনিটো কি হ'ব? স্ত্ৰীলিংগ হ'ব। পুলিংগ সখা সখী, সখী যদি হস্যইকাৰ হয় পুলিংগ আৰু দীৰ্ঘইকাৰ হ'লে স্ত্ৰীলিংগ। তেনেকৈ ডাইনী হস্যইকাৰ হ'লে পুলিংগ আৰু ডাইনী দীৰ্ঘইকাৰ হ'লে স্ত্ৰীলিংগ হয়। তাৰ 4 নম্বৰতে আহিলে কিছুমান শব্দ সদায় স্ত্ৰীবাচক শব্দৰ ৰূপে পৰিচিত হয়, যেনে কাজি, আয়তী, ফুলতি, ৰোৱনী, ধাই ইত্যাদি। এইবিলাক সদায় স্ত্ৰীলিংগবাচক শব্দ। কিছুমান শব্দ আকৌ সদায় কি হয়? স্ত্ৰীবাচক শব্দৰ ৰূপে ব্যৱহাৰ কৰা হয়, যেনে পৃথিৱী, বসুমতী, পূজা, সেৱা, গংগা, যমুনা, সৰস্বতী, ভাষা, সভা, ভক্তি, উষা, নিশা, লেখা, বীণা, বিদ্যা, বুদ্ধি, চন্দ্ৰমা, জোনবাই ইত্যাদি। এইবিলাক কি হয়? সদায় স্ত্ৰীবাচক হয়। আকৌ স্থানবাচক শব্দবোৰ সাধাৰণতে স্ত্ৰীবাচক শব্দ হিচাপে ধৰা হয়, যেনে ভাৰত, অসম, চীন, ইংলেণ্ড ইত্যাদি। এইবিলাক সদায় স্ত্ৰীবাচক শব্দ। 7 নম্বৰ, নদীবাচক শব্দবোৰ সদায় স্ত্ৰীলিংগ ৰূপে পৰিচিত, যেনে গংগা, যমুনা, পাগলাদিয়া, নৰ্মদা, তাপ্তি। এইবিলাক হৈছে সদায় স্ত্ৰীলিংগ। আকৌ পৰ্বত, পাহাৰ, হ্ৰদ, গ্ৰহ, নক্ষত্ৰ, দিন, মাহ এই শব্দবোৰ সাধাৰণতে পুল্লিংগ হয়, পুৰুষবাচক হয়। কিছুমান আকৌ বিশেষ্য পদ বিশেষণ পদলৈ পৰিৱৰ্তন কৰি পেলাইও কি কৰা হয়? স্ত্ৰীবাচক শব্দলৈ পৰিৱৰ্তন কৰা হয়। যেনে বিশেষণ চোৱা, বিশেষ্য পদ পুল্লিংগ বহাগ, বহাগটো যদি বহাগী কৰি দিয়া হয় স্ত্ৰীলিংগ হয়। শাওণটো তেনেকৈ শাওণী, মাঘটো মাঘী, ফাগুণ ফাগুনী। তাৰপিছতে আহিলে সংখ্যাবাচক শব্দবোৰত আকাৰ, দীৰ্ঘইকাৰ যোগ দি পেলাই কি কৰা হয়? স্ত্ৰীবাচক শব্দলৈ ৰূপান্তৰিত কৰা হয়। যেনে প্ৰথম, প্ৰথমা, দ্বিতীয়, দ্বিতীয়া, পঞ্চম, পঞ্চমী, সপ্তম, সপ্তমী। ঠিক সেইদৰে একাদশী, ত্ৰয়োদশী আদি। শুক্লপক্ষ, কৃষ্ণপক্ষ পুৰুষবাচক, কিন্তু সংখ্যাবাচক স্ত্ৰী শব্দৰ সংযোগত স্ত্ৰীবাচক হয়, যেনে শুক্লা প্ৰতিপদ, কৃষ্ণ চতুৰ্থী। তেতিয়া কি হ'ল? সংখ্যাবাচক যেতিয়া শব্দ আহি গ'ল তেতিয়াহ'লে এইবিলাক কি হৈ যাব? স্ত্ৰীলিংগ হৈ যাব। পূৰ্ণিমা, অমাৱস্যা এইবিলাক হৈছে স্ত্ৰীবাচক শব্দ। তাৰপিছতে আহিলে অসমীয়াৰ যিবিলাক ফুলবাচক শব্দ সেই শব্দবোৰ সদায় স্ত্ৰীলিংগ শব্দ বুলি ধৰা হয়, যেনে শেৱালি, যিবিলাক ফুলবিলাকৰ নামবিলাক শেৱালি, জবা, বকুল, খৰিকাজাৰ, পদুম, ভেদ, নাৰ্জী এইবিলাক সদায় স্ত্ৰীলিংগ। আকৌ কিছুমান পুৰুষবাচক শব্দ আছে বা পুল্লিংগ শব্দ আছে যিবিলাক সদায় কি হয়? পুল্লিংগ। সিহঁতৰ একো স্ত্ৰীবাচক ৰূপ বা স্ত্ৰীলিংগ নাই, যেনে ঢুলীয়া, হালোৱা, তামুলী, মৌলবী, মোল্লা ইত্যাদি। এইবিলাকৰ স্ত্ৰীলিংগ শব্দ নাই। কিছুমান শব্দ গছৰ নাম পুল্লিংগ হয়, যেনে নাহৰ, অৰ্জুন, শাল, বনচুম, শিলিখা, শলখ, আহঁত ইত্যাদি সদায় পুল্লিংগ। গছৰ নামবিলাক সদায় পুল্লিংগ। অসমীয়াত আকৌ কি হৈছে? কিছুমান স্ত্ৰীবাচক শব্দ ব্যাকৰণ নীতিৰ বিৰুদ্ধেও হয়, স্ত্ৰীলিংগ কৰা হয়। যেতিয়া মেমটো মেমনী, সুন্দৰ দৰা, সুন্দৰ কন্যা, ল'ৰাজনী, ক'লা ছোৱালী ইত্যাদি। এইবিলাক কোনো নিয়ম নোহোৱাকৈ পুল্লিংগ শব্দবিলাক স্ত্ৰীলিংগ কৰা হয়। আজিলৈ ইমানতে সামৰিছোঁ। ইয়াৰ পাছত মই লিংগ নিৰ্ণয়ৰ আৰু দুটা নিয়ম আছে। সেইটা হৈছে এটা প্ৰত্যয় যুগত হয় আৰু অসমীয়া স্ত্ৰী প্ৰত্যয়। এইকেইটা ইয়াৰ পাছৰ ভিডিঅ'ত আমি